নকৰিলে। কাৰণ এটাই, সম্ভ্ৰান্ত বৰুৱা মৌজাদাৰ পৰিয়ালৰ কনিষ্ঠ ভাতৃৰ সন্তানে কিয় ভাল পাব গাঁৱৰে দৰিদ্ৰ পৰিয়ালৰ এজনী গাভৰুক? নয়ন নন্দিনীৰ মিলন হলনে? নে মৌজাদাৰ পৰিয়ালৰ মান মৰ্যাদাৰ সন্মুখত থমকি ৰল দুটি হিয়াৰ সপোনবোৰ? আহক আমি যাওঁ এই বৰ্ণিল জীৱনবোৰৰ ভিতৰলৈ, বহাগৰ নাচনীৰ কাষত। নন্দিনী, কি হ'ল? তই চাহ তুমি দিবকে নোৱাৰিলি নাই? পানী এঘটিতো মিঠাই খাব পাৰিছে। সেইবোৰ তৰকাৰীটো বনাইছো আৰু ৰাতি ৰ'ব নোৱাৰিলি? নোৱাৰিতো। মই ঠিকেই গম পাইছিলো তই সেইকাৰণে দেৰি কৰিছ। বঢ়িয়া হৈছে। তই ঘৰতে নিশ্চিন্তালতি হৈ আছ যে, মতলব কি? পথাৰলৈ যাওঁ বুলিহে, নহ'লে তোৰ নিচিনা ৰিখিমণি এটাৰ পইচা নাথাকে নহয়। তোমাৰ নৃত্যত মই মুগ্ধ হৈছো বালিকা। কোৱা, কিহেৰে মোৰ আপ্যায়ন কৰিলা? ঘৰত যে মোৰ অকণো খোৱাৰ সৌভাগ্য নহ'ল। নৃত্য নৃত্য নৈ পাৰৰ মুকলি পৰিৱেশত উত্তম হ'ব মুনিবৰ। ব'ল আজি বৰ ধুনীয়া লাগিছে। মোৰ লাজ লাগে পাই। এইবাৰ বিয়াখন পাতি নম্বৰ গোলমাল শেষ কৰি পেলাব লাগিব। কি হ'ল? কি কৈ আছিলি তই?
মোলে সকলো কথা জানিও নজনাৰ ভাৱ ধৰাৰ কোনো প্ৰয়োজন নাই ঘৰত জীয়ৰী ছোৱালী থাকিলে সময়মতে বিয়া দি দিব লাগে ৰাইজে জনাকৈ ঘৰত গাভৰু ছোৱালী ৰাখি বিহুৰ আধৰুৱা তুমি কৰিব নালাগে খবৰদাৰ কৰিলো আপুনি কিন্তু কিবা চেৰাই গৈছে এই নথিকাত্ৰ আইনৰ মানুহ ইচ্ছা কৰিলে ময়ো বহুত কিবা কিবি কৰিব পাৰো কিন্তু মোৰ একমাত্ৰ ছোৱালীজনী মুখৰ আহিটো কাঢ়ি থাকিব মাৰ কুকুৰাৰ পৰা মই তাক কেনেকৈ ডাঙৰ দীঘল কৰিছো সেইটো মইহে জানো লক্ষী বুঢ়ী বহুত বুজালো তাই আজি চকুপানীয়ে মোৰ ধৈৰ্যমান ছিঙি পেলালো সদায় তই মোক মাতে আজি মই তোক মাতিছো পিতাই আমাৰ সম্বন্ধটোৰ কথা ভালকৈ বুজাই দিছে আজি মই তই মোক লগ নকৰিবি না তই এইবোৰ কি কৈছ চাওঁ এৰি দে মোক বুজাবলৈ চেষ্টা নকৰিবি আমাৰ বছৰ যোৱাকৈ খেতিও নাই ভঁৰাল নাই সেইবুলি মজুদাৰ পৰিয়ালৰ বহা ভাত আৰু খাই থাকিব মন নাই নহয় তই যদি আমাৰ ঘৰৰ ভাত নাখাৱ তেনেহ'লে মই বেলেগ চিন্তাই কৰিব লাগিব অমাৰ দৰে কিয় কিবা কথা নালাগে থাকিব কোনো নিবিচাৰে যেতিয়া তাকে জোৰাবলৈ চেষ্টা নকৰিবি আমি বোৰ বৰ সৰু মানুহ তাহাঁতৰ দৰে সুখৰ ঘৰ এখনত মোৰ ভাবি পেলাবৰ মন নাই নাযাওঁ কথা
তুমি থকাত মই বেয়া পাইছো এইবিলাক মই বিচৰা নাছিলো কিন্তু এতিয়া এই বিয়াখনৰ মাজেদি ৰাইজক দেখুৱাই দিব লাগে যে ককা মুনিন বৰুৱাৰ দিনৰ হাতী বন্ধা টিকলিডাল এই মৌজাদাৰৰ ঘৰত এতিয়াও আছে তোৰ মনৰ কথাটো আমি নাজানো বুলি ভাবিছ নেকি তোক নজনাকৈ আমি সকলো ঠিক কৰি পেলাইছো লক্ষীকান্ত তোমাকো বৰ বেয়াকৈ কৈ পেলাব সিদিনা তুমি চাগে বেয়াই পাই আছা নাই নাই কইলো বেয়া পোৱা হলে আহিলোহেঁতেন আজি মোৰ ঘৰলৈ লক্ষীকান্তৰ জীয়েক নহয় 7 লাখ লক্ষীমী আহিব বুজিছ লক্ষীমী ছবি দেখিবি সময়ত চব ঠিক হৈ যাব